আজি বটদ্ৰৱাৰ আলিটাঙনিত শিশু গ্ৰন্থমেলা। গ্ৰন্থমেলা মানে জ্ঞান পিপাসুৰ মেলা। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। শিশুৰ হাতত খেলিবলৈ বন্দুক বা মোবাইল তুলি দিয়াৰ পৰিৱৰ্তে এখন কিতাপ তুলি দিলে সমাজ আৰু দেশ শিক্ষিত হ'ব। শিশুৱেহে সুস্থ সবল সমাজ গঠনত ভূমিকা ল'ব পাৰিব। এই বিশেষ বাৰ্তাৰে নৱপ্ৰজন্মৰ মাজত অধ্যয়নৰ পৰিৱেশ সৃষ্টিৰ মানসেৰে নগাঁও জিলাৰ বটদ্ৰৱাৰ নিকটৱৰ্তী সংখ্যালঘু বসতি প্ৰধান আলিটাঙনি অঞ্চলত পোন প্ৰথমবাৰৰ বাবে শিশু গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আলিটাঙনি বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত এই শিশু গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰীত আলিটাঙনি চাৰিআলিৰ সমন্বয় ক্ষেত্ৰত এই শিশু গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আজি শিশু গ্ৰন্থমেলাৰ কাৰ্যসূচীখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বজাৰ পৰিচালনা সমিতিৰ সভাপতি আব্দুল খালেক আৰু মুখ্য উপদেষ্টা AK ফজলুল কৰিম সাহাবে। বজাৰ পৰিচালনা সমিতিৰ আৰু গ্ৰন্থমেলা আয়োজন সমিতিৰ সভাপতি হিচাপে অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব লগা আলিটাঙনি শিশু গ্ৰন্থমেলা 2021 সকলো কাৰ্যসূচীত সমূহ অসমবাসী ৰাইজ অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। যিয়ে নহওক এই অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেতিয়াৰ পৰাই অসমীয়া মাধ্যমত লিখা পঢ়া কৰাই আছে। প্ৰথম অৱস্থাত এই বিদ্যালয়ৰ প্ৰায়বিলাক শিক্ষকে আছিল বঙালী মিডিয়ামত শিক্ষা গ্ৰহণ কৰি অহা স্নাতক বা ইণ্টাৰমিডিয়েট। তেওঁলোকক শুদ্ধ অসমীয়া শিকাবলৈ উছমান আলী সদাগৰ চাহাবে সুদূৰ বটদ্ৰৱা সত্ৰৰ পৰা অসমীয়া শুদ্ধ অসমীয়া জনা সত্ৰৰ মানুহখিনি আনি ইয়াত অসমীয়া শিক্ষক ছাত্ৰ আটাইকে শিকাইছিল। তেনে এটা পৰিৱেশো ইয়াত তেতিয়া বিৰাজ কৰিছিল। এতিয়া এই অঞ্চলত বহুতো বিদ্যালয় 2-4খন মহাবিদ্যালয় গঢ় লৈ উঠিছে। ধিঙৰ পৰা চাইফুল ইছলামৰ প্ৰতিবেদন, ডি নিউজ আছাম।